হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে কৌচাৰ আলমে। লস্কৰ পথাৰ ইমদাদিয়া মাদ্ৰাছাৰ 9 বছৰীয়া ছাত্ৰ কৌচাৰ আলম সদৌ হোজাই জিলা ভিত্তিত কোৰাণ পাঠ প্ৰতিযোগিতাত টপ 5 ৰেংকত উজ্বলিল। লস্কৰ পথাৰ ইমদাদিয়া মাদ্ৰাছাৰ ছাত্ৰ কৌচাৰ আলম যোৱা 10 আৰু 11 তাৰিখে সদৌ হোজাই জিলা ভিত্তিত ৰোৱাৰপাৰ ছফিকিয়া মাদ্ৰাছাত কোৰাণ পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত কোৰাণ পাঠ প্ৰতিযোগিতাত প্ৰায় 60খনৰ অধিক মাদ্ৰাছা অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে লংকা থানাৰ অন্তৰ্গত অতি পিছপৰা অঞ্চল লস্কৰ পথাৰ ইমদাদিয়া মাদ্ৰাছাৰ 9 বছৰীয়া ছাত্ৰ কৌচাৰ আলমে 6খন মাদ্ৰাছাৰ প্ৰায় 200ৰো অধিক শিক্ষাৰ্থীৰ মাজত 5 নম্বৰ ৰেংক লৈ লংকাৰ লগতে সমগ্ৰ হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনিলে। أعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم الله لا إله إلا هو الحي القيوم لا تأخذه سنة ولا نوم له ما في السماوات وما في الأرض من ذا الذي يشفع عنده إلا بإذنه يعلم ما بين أيديهم وما خلفهم ولا يحيطون بشيء من علمه إلا بما شاء। কোরআন প্রতিযোগিতা অর্থাৎ মুসাবাকাতুল কোরআন রহমতনগরত অনুষ্ঠিত হয়েছিল। রহমতনগর মাদ্রাসা বা পরিচালনা কমিটির তত্ত্বাবধানত আমার জিলা ভিত্তিত হয়েছিল। হোজাই জিলা ভিত্তিত 60খন মাদ্রাসা তাত অংশগ্রহণ কৰিছে। 60খনৰো বেছি আমি শুনা পাইছোঁ মাদ্রাসা অংশগ্রহণ কৰিছে। ইয়াৰ ভিতৰত 3টা বিভাগ আছিল, প্ৰথম 5 পাৰা, 10 পাৰা আৰু 15 পাৰা। তো আমি 10 পাৰাত আমাৰ এটা ল'ৰা আমি আলহামদুলিল্লাহ মাদ্রাসাৰ তৰফৰ পৰা আমি মাদ্রাসাৰ পৰা এটা ল'ৰা আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাইছিলোঁ। আলহামদুলিল্লাহ সুনাম অৰ্জন কঢ়িয়াই আনিছে। আমি জানো সকলোৱেই যে আমাৰ এইখন অঞ্চল পিছপৰা অঞ্চল, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি অতিকৈ পিছপৰা। বিশেষকৈ আজি মেটিগাঁও মাদ্রাসা, মৌডঙ্গা মাদ্রাসা, শিৱপুৰ মাদ্রাসা বা এনেকুৱা বহু মাদ্রাসা আছে। সেই অঞ্চলত যিবিলাক মাদ্রাসাত পঢ়াৰ শিক্ষাৰ যিটো মানদণ্ড এইটো উন্নত মানৰ আমি সকলোৱে জানো। আৰু আমি এই পিছপৰা অঞ্চলৰ পৰা এটা ছাত্ৰ গৈ সেইবোৰ মাদ্রাসাৰ লগত ফেৰ মাৰি এটা ছাত্ৰ গৈ কিতাপ পোৱা আৰু এজন ছাত্ৰ গৈ তাত প্ৰতিযোগিতাত সি স্থান পোৱা এইটো বৰ ডাঙৰ কথা। আমি সকলোৰে কাৰণে এইটো এটা সুখৰ খবৰ বুলি আমি অনুমান কৰোঁ। মই এজন এই মাদ্রাসাৰ শিক্ষক বা প্ৰধান শিক্ষক হিচাপে আপোনালোকৰ সকলোৰে মই আন্তৰিকতাৰে আপোনালোকৰ যি মৰম আৰু চেনেহ এই ল'ৰাজনৰ প্ৰতি আপোনালোকে যি স্নেহ আন্তৰিকতা দেখাইছে, 5 নম্বৰ ৰেংক পাইছে। মাদ্রাসা লস্কৰ পঞ্চাল ইমদাদিয়া মাদ্রাসা, এই মাদ্রাসাখনত সি অধ্যয়নৰত আছে আলহামদুলিল্লাহ, বৰ্তমানেও আছে আৰু থাকিব আলহামদুলিল্লাহ। আৰু ৰহমতনগৰ মাদ্রাসা যিটো প্ৰতিযোগিতা কৌচাৰ আলম, তাৰ দেউতা সৌদি আৰবত থাকে, শাহিদ আলী, তাৰ ঘৰ হ'ল ডাবলং। আলহামদুলিল্লাহ একেবাৰে তাৰ আটাইতকৈ হ'ল এই ল'ৰাজন একেবাৰে সৰু ল'ৰা, এজন 10 বছৰৰ ল'ৰা। আলহামদুলিল্লাহ সি বৰ্তমান 18 পাৰাৰ হিফজ কৰিছে আৰু তাত গৈ সি অংশগ্ৰহণ কৰি যি সুনাম কঢ়িয়াই আনিছে। এইটোৱেই যিসকল ল'ৰাই তাৰ লগত প্ৰতিযোগিতা কৰিছে, এইটো এটা কৈছোঁ মই, আমিতো সকলোবোৰ ল'ৰাক আমি দেখিছোঁ, চবতকৈ সিয়েই সৰু আলহামদুলিল্লাহ।